মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি সপ্তমমান শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ জতুৱাৰ জত নামৰ কবিতাটো আমি আলোচনা কৰিম। জতুৱা ঠাঁচ তোমালোকে বাৰু ব্যৱহাৰ কৰা নে নকৰা? জতুৱা ঠাঁচ আমিতো অসমীয়া ভাষাত খুবেই ব্যৱহাৰ কৰোঁ, হয়নে? ই হৈছে আমাৰ অসমীয়া ভাষাটোৰ অলংকাৰ স্বৰূপ। চ' আহাচোন আমি পাঠটোত চাওঁ কি দিয়া আছে। পাঠটো আৰম্ভ কৰাৰ আগত ওপৰৰ বাকচটোত কি দিয়া আছে সেইখিনি চাই লওঁ। অসমীয়া সাহিত্যত শুহুতীয়া কবিতাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। কবিতাবোৰৰ মাজত ভাষাৰ লালিত্য প্ৰকাশৰ বাবে জতুৱা ঠাঁচ, ফকৰা যোজনা আদি ব্যৱহাৰ কৰা হয়। এই কবিতাটোত জতুৱা ঠাঁচৰ সুন্দৰ প্ৰয়োগ ঘটিছে। কি কৈছে, আমাৰ অসমীয়া সাহিত্যত বিশেষ ধৰণে সেই শুহুতীয়া কবিতাবোৰে এটা স্থান লাভ কৰিছে আৰু শুহুতীয়া কবিতাবোৰত আমি কি কৰোঁ, নানান ধৰণৰ জতুৱা ঠাঁচ, ফকৰা যোজনা আদি ব্যৱহাৰ কৰোঁ। জতুৱা ঠাঁচ, এই ফকৰা যোজনাবোৰে কি কৰে, আমাৰ ভাষাটো অধিক সুন্দৰ কৰি তোলে। এতিয়া আহোঁ আমি পাঠটোত আমি বিভিন্ন ধৰণৰ জতুৱা ঠাঁচ পাম। প্ৰতিটো জতুৱা ঠাঁচৰ আমি অৰ্থ জানিম আৰু পিছলৈ সেই জতুৱা ঠাঁচবোৰ আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি ধুনীয়াকৈ আমাৰ ভাষাটো শুৱলা কৰিব পাৰিম। এতিয়া চোৱা, ইয়াতে পাঠটোত বা কবিতাটোত প্ৰতিটো জতুৱা ঠাঁচ ধুনীয়াকৈ ঊৰ্ধ্বকমাৰ ভিতৰত দিয়া আছে। আকাশত চাং পতা নপতা ফুকনে, অহুকাণে পহুকাণে বহু কথা শুনে। আকাশত চাং পতা নপতা ফুকন, অহুকাণে পহুকাণে। দেখিছানে, এই শব্দকেইটা যিহেতু একোটা জতুৱা ঠাঁচ হয়, সেইকাৰণে ইহঁত কমাৰ ভিতৰত আছে, ঊৰ্ধ্বকমাৰ ভিতৰত। এতিয়া আহোঁ অৰ্থলে। প্ৰথম লাইন দুটা কি দিছে, আকাশত চাং পতা নপতা ফুকনে, অহুকাণে পহুকাণে বহু কথা শুনে। আকাশত চাং পতা মানে হৈছে অস্বাভাৱিক কল্পনা কৰা, অলীক কল্পনা কৰা যিটো। তাৰপাছত নপতা ফুকন মানে হৈছে নিজে নিজকে বহুত ডাঙৰ বুলি ভবা লোক। চ' নিজে নিজকে বহুত ডাঙৰ বুলি ভবা লোকেই কি কৰে, বিভিন্ন এনেধৰণৰ অস্বাভাৱিক কল্পনাবোৰ কৰে। আৰু অহুকাণে পহুকাণে বহু কথা শুনে, তেওঁলোকে কি কৰে, ঘুনুক ঘানেকৈ আৰ তাৰ পৰাই যি টি কথা শুনি ফুৰে, বহু কথা শুনি ফুৰে। তাৰপাছত চোৱা, আলাসৰ লাৰু খাই গা নচুৱাই, আতুম টোকাৰিটিও গাই বাই চাই। আলাসৰ লাৰু বুলিলে ইয়াতে সেই খোৱা লাৰুটোৰ কথা কোৱা নাই। আলাসৰ লাৰু হৈছে অতি মৰমত, অতি আদৰত ডাঙৰ দীঘল হোৱা সন্তান, আৰু গা নচুৱাটো হৈছে কাম বন নকৰি ঘূৰি ফুৰা লোক। চ' সেই অতি মৰমত ডাঙৰ দীঘল হোৱা সন্তানে কি কৰিব নোৱাৰে, বৰ বেছি কাম কৰিব নোৱাৰে, কাম নকৰি তেওঁলোকে ঘূৰি ফুৰা বুজাইছে কবিতাটোত। আতুম টোকাৰিটিও গাই বাই চাই। আতুম টোকাৰি বুলিলে কম বস্তুতেই মানে টানি টুনি কাম কৰা বুজাইছে। অৰ্থাৎ মানে ইয়াতে কোনো বস্তু এভেইলেবল বুজোৱা নাই, মানে যিখিনি আছে সেইখিনিতে টানি টুনি কামটো চলাই নিয়া বুজায়। চ' তেনে লোকে, কম বস্তুতেই ধুনীয়াকৈ কাম চলাই নিয়া লোকে গাই বাই চাই, অৰ্থাৎ যিকোনো প্ৰকাৰে কোনো এটা কাম চেষ্টা কৰি চায়। বুজিলা এইখিনি? এতিয়া তাৰ পাছত আহিলে, অকৰা উঠিলে মৈত লাগে হোৱা দোৱা, সাধ্য নাই কাৰো তাক সহজে নমোৱা। এতিয়া অকৰা বুলিলে আমি কাক বুজোঁ বাৰু? সাধাৰণতে যি টি কথা বুজি নোপোৱাকৈ এনেই আৰু মানে খুব সহজ সৰল লোককো আমি কেতিয়াবা অকৰা বুলি কওঁ, হয়নে? চ' অকৰা উঠিলে মৈত লাগে হোৱা দোৱা। ইয়াতে অকৰা মৈত উঠাটোৱে কি বুজাইছে, যে কোনো এটা মানে মিছাতেই কোনো এটা কামত লাগি ধৰা, সেইটো সহজে মানে তেওঁ কি কৰে, এৰিব নোখোজে, মিছাতেই সেই কিবা এটা কামত লাগি ধৰিছে। চ' তেনে লোকক আমি অকৰা বুলি কওঁ নহয়, ইমান অকৰা মানুহজন তেনেকৈ বুলি কওঁ ন। চ' সেই কোনো এটা কামত মিছাতেই কিবা এটা কথাত তেওঁ লাগি ধৰিছে, সহজতে এৰি নিদিয়ে, সেইটো কৈছে যে অকৰা উঠিলে মৈত লাগে হোৱা দোৱা। হোৱা দোৱা মানে তোমালোকে জানাই যে চিঞৰ বাখৰ হয়, হুলস্থুল হয়, সেইটো। চ' কোনো লোকে যেতিয়া মিছাতেই কোনো এটা কামত লাগি ধৰিব, এৰিব নোখোজে, তেতিয়াতো সেই হোৱা দোৱা হ'বই। আৰু সাধ্য নাই কাৰো তাক সহজে নমোৱা, তেওঁক সেই মিছাৰ পৰা আঁতৰাই অনাটো অকণমান কি হয়, কঠিন হয়। তাৰপাছত চোৱা, আকুৰ গোজালি হয় আপুতৰ পুত, খিটমিট আন্ধাৰত সবে দেখে ভূত। আকুৰ গোজালি মানে কি হয়, যে ভাল বেয়া নামানি কোনো কথাতেই জিদ ধৰি থকা লোক। আৰু আপুতৰ পুত বুলিলে ইয়াতে অতি আদৰৰ লোক বুজাইছে। চ' অতি আদৰৰ লোকসকলে কি হয়, কোনো এটা কামত তেওঁলোকে কি কৰে, জিদ ধৰি থাকে, ভাল বেয়া নাচায় আৰু অতি আদৰত ডাঙৰ হোৱা ল'ৰা ছোৱালীয়ে হওক বা যিয়েই নহওক, কি কয়, কোনো এটা কামত তেওঁলোকে ভাল বেয়া ইমান বিচাৰ কৰি নাথাকে, এটা কথাতে জিদ ধৰি থাকে। খিটমিট আন্ধাৰত সবে দেখে ভূত। খিটমিট মানে ইয়াতে বহুত ঘোৰ, মানে ডাঠ আন্ধাৰত কি হয়, সকলোৱে ভূত দেখে বুলি কবিয়ে কবিতাটোত কৈছে। জুলুঙাৰ মেকুৰীটো পৰিলে ওলাই, অলপ ধতুৱাবোৰে বৰ ভয় খায়। ইয়াতে জুলুঙাৰ মেকুৰী বুলি কি কৈছে, আমি কিবা এটা যেতিয়া লুকুৱাব খোজা বস্তুটো যেতিয়া ওলাই পৰে, সেইটো কৈছে। জুলুঙাৰ মেকুৰী মানে লুকুৱাব খোজা বস্তু
যেটো হেতু কৈছে যে লুকুৱাব খোজা বস্তুটো যেতিয়া ওলাই পৰে অলপ ধতুৱা মানে সাহস নথকা ভয়াতুৰ লোকসকলে কি কৰে বৰ ভয় খায় তাৰ পাছত চোৱা আঠুৱাৰ তলৰ মহ সঁচাই অকৰা আঠুৱাৰ তলৰ মহ সঁচাই অকৰা লোভত আপোন ঘাটি আও মৰণে মৰা এতিয়া ইয়াতে চোৱা আমি দুই ধৰণে উদাহৰণ দিব পাৰোঁ আঠুৱাৰ তলৰ মহ বুলিলে কি বুজাইছে যে পৰৰ অধীনত থকা লোক আনৰ অধীনত থকা লোক পৰাধীন লোক আৰু পৰাধীন লোকসমূহ বেলেগৰ অধীনত কি থাকে কিবা এটা লোভত থাকে হয়নে মানুহে যেতিয়া লোভত কাৰোবাৰ অধীনত থাকিব তেওঁ নিজে নিজৰ বিপদ মাতি আনে আৰু কি হয় তেওঁৰ যি মৃত্যু হ'ব মৰণ হ'ব সেয়া কি হ'ব অস্বাভাৱিক যেটো আও মৰণে মৰা মানে হৈছে অস্বাভাৱিক লোভত আপোন ঘাটি হোৱা মানে হৈছে সেইটোৱে যে বেলেগৰ বস্তু খুব মানে হেৰি কৰা আৰু মোহ কৰা লোভত মানে নিজকে বেলেগৰ পৰাধীন কৰি তোলা তেনেধৰণৰ বুজাইছে তো সেইটো কৈছে ঠিক তেনেকৈ মহৰ ক্ষেত্ৰত চোৱা মহ এটা ঘূৰি ফুৰিলে এনে বহুত ঠাই ঘূৰি ফুৰিব পাৰে কিন্তু যেতিয়া তেওঁ আঁঠুৱাৰ তলত কি হ'ব মানুহ দেখিব মানে তেওঁলোকে কি হয় লোভতে আঁঠুৱাটোৰ ভিতৰত সোমাই যায় কিন্তু উৰিবলৈ বেছি ঠাই নাপায় আৰু যেতিয়া সেই মানুহৰ কাণৰ ওচৰত সেই কম ঠাইখিনিতে যেতিয়া বাৰে বাৰে ঘূৰি থাকিব মানুহে সেই মহটো মাৰি দিয়ে তাৰ মৃত্যু হৈ যায় হয়নে সেইটোৱে কৈছে যে আঁঠুৱাৰ তলৰ মহ সঁচাই অকৰা আঁঠুৱাৰ তলৰ মহটো অকৰা হয় তেওঁ বুজিয়েই নাপায় যে তেওঁৰ মৃত্যু কাষ চাপি আহিছে তেওঁ নিজেই নিজৰ বিপদ মাতি আনিছে আঁঠুৱাটোৰ ভিতৰত সোমাই সেই কথাটো তেওঁ বুজি নাপায় সেইকাৰণে আঁঠুৱাৰ তলৰ মহক অকৰা বুলি কৈছে লোভত আপোন ঘাটি আও মৰণে মৰা আৰু সেই তেওঁ বেছি লোভ কৰি যে সেই কম ঠাইতে বেলেগৰ হেৰি কৰিব গৈছে পিছত কি হয় তেওঁ নিজে নিজৰ বিপদ মাতি আনে আৰু তেওঁৰ মৃত্যুটো অস্বাভাৱিক হয় ঠিক তেনেকৈ মানুহৰ ক্ষেত্ৰতো সেইটোৱে হয় যে লোভত যেতিয়া পৰাধীন হ'ব তেওঁ কি হয় নিজে নিজৰ বিপদটো মাতি আনে আৰু অস্বাভাৱিক মৰণ এটা তেওঁৰ সন্মুখলৈ আহে তাৰ পাছত চোৱা মুধচ ফুটিলে চালে বৰষুণ সৰে মুধা ফুটা নামবোৰ ঠক ফুটি পৰে মুধচ ফুটিলে আমাৰ ঘৰৰ মুধচটো যেতিয়া ফুটা ওলাব তেতিয়া কি হ'ব বৰষুণ ভিতৰত সোমাব মুধা ফুটা নামবোৰ ঠক ফুটি পৰে আৰু কি কৰিছে ইয়াতে মুধা ফটা মানে কি হৈছে অতি খ্যাতিমান নামবোৰ কি হ'ব ঢক ফুটি পৰে মানে বহলভাৱে প্ৰকাশ হৈ আহে নিশিকিলে নাজানিলে ফকৰা যোজনা হয় বোলে তেনে লোক বুদ্ধিত টুকুনা তো কি কৈছে আমি যদি ফকৰা যোজনা নিশিকোঁ নাজানো তেতিয়াহ'লে কবিয়ে কি কৈছে আমি কি হ'ম বুদ্ধিৰ ক্ষেত্ৰত টুকুনা হ'ম মানে দুখীয়া হ'ম গোট গৰু হ'লে হয় আলৈ আঠানি পৰীক্ষাৰ বহীটো পাৰে ৰঙা পেনে কণী গোট গৰু মানে ইয়াতে মহামূৰ্খ বুজাইছে আৰু আলৈ আঠানি হৈছে সাৱধান নোহোৱা লোক মহামূৰ্খবিলাকে যেতিয়া কোনো কামটো সাৱধানে নকৰিব সেই পৰীক্ষাৰ বহীটো কি হ'ব তেনে লোকৰ ৰঙা পেনে কণী পাৰিব অৰ্থাৎ শূন্য পোৱাৰ কথা কবিয়ে কৈছে কবি শ্ৰী গগন চন্দ্ৰ অধিকাৰী তোমালোকে কবিৰ নামটো মনত ৰাখিবা আশা কৰোঁ তোমালোকে বুজি পালা আৰু আহি থকা পৰৱৰ্তী ভিডিঅ'সমূহ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কিবা সুধিব থাকিলে কমেণ্টত সুধিব পাৰিবা থেংক ইউ